মুখ্যমন্ত্ৰী স্বনিয়োজন আঁচনি ইতিমধ্যে চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান নামেৰে নামকৰণ কৰি পঞ্জীয়নৰ কাম আৰম্ভ কৰা হৈছে। ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন খোলা দিছে। 23 ছেপ্টেম্বৰ 2023 পৰা ৰেজিষ্ট্ৰেশ্যনৰ কাম আৰম্ভ হৈছে। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি নিৰ্দিষ্ট স্কিম বাছি লৈ ইয়াত আবেদন কৰিব পাৰিব। আবেদন কৰাৰ পিছত এখন একনলেজমেণ্ট পাব আৰু এই একনলেজমেণ্ট পালে আপোনালোকে যদি চিলেক্টেড হয় তেনেহ'লে আপোনাৰ একাউণ্টলৈ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ কৰা হ'ব। আপোনাৰ যোগ্যতা হিচাপে চৰকাৰে বান্ধি দিয়া প্ৰথম প্ৰয়োজনীয় যোগ্যতা হ'ল আপোনাৰ বয়স 28 পৰা 40 বছৰ হ'ব লাগিব আৰু এটা অত্যন্ত জৰুৰী দৰকাৰ হ'ল আপোনাৰ নাম এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্টাৰ হ'ব লাগিব। আপোনাৰ প্ৰয়োজনীয় নথিবোৰ আপুনি জমা দিবলগীয়া প্ৰয়োজনীয় নথিসমূহ হৈছে আইডেণ্টিটি প্ৰুফ, এড্ৰেছ প্ৰুফ অফ দ্য এপ্লিকেণ্ট, এডুকেশ্যন কোৱালিফিকেশ্যন, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, বেংক পাছবুক, কেঞ্চেল চেক আৰু পান কাৰ্ড। আৰু আপোনালোকে নিজস্ব সময়তে আবেদন কৰি ইয়াৰ লাভালাভ